পুনৰ এটা খুবেই দুখ লগা খবৰ। অভিনেতা ৰবি শৰ্মাৰ দেহাৱসান। হয়, ঠিকেই শুনিছে। হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে মৃত্যু হয় অভিনেতা ৰবি শৰ্মাৰ। জানিব পৰা মতে হনুমানৰ চৰিত্ৰত অভিনয় কৰি মঞ্চত নাচি থকাৰ সময়তে হঠাৎ মাটিত বাগৰি পৰিছিল তেওঁ। আৰু লগে লগে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে অভিনেতা ৰবি শৰ্মাক। মাত্ৰ ৩৫ বছৰৰ বয়সতেই অকাল মৃত্যুক সাৱটি লয় হনুমানৰ চৰিত্ৰত অভিনয় কৰি নাচি থকা ৰবি শৰ্মাই। আৰু তাৰ পাছতেই এতিয়া সমগ্ৰ অঞ্চলটোতে দুখৰ বন্যা বৈছে। আৰু এই ঘটনাটি সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মৈনপুৰী জিলাত। আৰু শেষত উত্তৰ প্ৰদেশৰ অভিনেতা ৰবি শৰ্মাৰ আত্মাৰ শান্তি কামনা কৰিলোঁ।